নমস্কাৰ মই পিটি শিখাই আপোনালোকক পুনৰবাৰ আজৰি সময়লৈ স্বাগতম জনাইছো আজি বহুদিন হ'ল মই ভিডিঅ' দিব পৰা নাছিলো আজি আপোনালোকক মই পুৰণ চিলাই কেনেদৰে কৰে তাক দেখুৱাম বুলি ভাবিছো আহকচোন তেনেহলে চিলাইটো চাই লব এতিয়া আপোনালোকক মই চিলাইটো কেনেদৰে কৰে তাক দেখুৱাম মই এখন কটন কাপোৰ লৈছো আৰু তাতে এনেদৰে এটা সহজ ফুল আঁকি লৈছো আমি এই চিলাইটো সোঁ হাতৰ পৰা কৰিব লাগে এয়া চাওক মই এনেদৰে সূতাডাল ভৰাই সোঁ হাতেৰে টানি দিছো পুনৰ আকৌ বাওঁ হাতেৰে অকমান খুচি উলিয়াই দিম এনেদৰে মই চিলাইটো প্ৰথমতে সোঁ হাতে কৰিম তাৰ পিছতে বাওঁ হাতে কৰিম আৰু এনেদৰে কৰি যাম ক্ৰমান্বয়ে চিলাইটো যেহেতু ওপৰেদি আহিব আৰু হেহে আমি সূতাডাল যিমান পাৰো সিমান টানি কৰিব লাগে আৰু ফুলপাহ কৰোঁতে সদায় ঘনকে কৰিব লাগে তেতিয়া দেখিবলৈ ভাল হয় এসক মই অকমান আপোনালোকক হেৰেঙাকে কৰি দেখুৱাইছো দেখিছো যিমানটো পাৰো আমি সিমান সৰু বেজি ল'ব লাগে আৰু এতিয়া মই এখন কটন কাপোৰত কৰিছো দেখিছেনে বা একদম অকমানকে ধৰিছো ঠিক আপোনালোকে এনেকৈ বহুত বেছি নধৰিব বেছিকে ধৰিলে বেজিটোৰ আগত মানে হেৰেঙা হৈ যায় চিলাইটো কমকে ধৰিব লাগে তেতিয়া ঘন হৈ যায় এয়া চাওক মোৰ এটা পাহি শেষ হৈ গ'ল এতিয়া মই বেজিটো তলফালে ভৰাই পুনৰ আকৌ ইটো পাহি একদম চুকটো দিলাম এইটো চাওক মোৰ হৈ গ'ল এইটো মোৰ অলপ হেৰেঙা হৈছে এতিয়া পুনৰ আকৌ মই এই ডাঙৰ পাহিটো একদম আৰম্ভণিত গুজিম আমি যদি ফুল কৰো মানে ফুলপা চাই ল'ব লাগে যে কোনখিনিত আমি আৰম্ভ কৰিম সদায় জুমটোৰ পৰা আৰম্ভ কৰিব লাগে তেতিয়া ফুলটোৰ ফিনিশিংটো ভাল হয় আকৌ ঠিক একেদৰে সোঁফালে ভৰাই আকৌ বাওঁ হাতে বেজিটো উলিয়াম আৰু এনেদৰে মই বাকিখিনি কৰি ল'ম মই এই ফুলপাহ কৰোঁতে এংকৰ গুলি ব্যৱহাৰ কৰিছো আপোনালোকৰ ঘৰত থকা যিকোনো সূতা মানে শকত সূতা ব্যৱহাৰ কৰিব পাৰিব উল সূতা হলেও হয় উল সূতা যেহেতু চিলাই কৰোঁতে অলপ জট লাগি যায় আৰু জট লাগিলে গাঁঠিটো খুলিবলৈ দিগদাৰ হয় সেই কাৰণে আমি অলপ পিছল চানিকিয়া সূতা লৈ পেলাই চিলাই কৰিব লাগে তেতিয়া ভাল হয় এংকৰ গুলিটো সাধাৰণতে ভাল কৰিবলৈ আপোনালোকে যদি কৰিব বিচাৰে তেতিয়ালে এংকৰ গুলিয়ে লৈ পেলাই কৰি ভাল পাব ঠিক মই এইটো হৈ গ'ল আৰু পুনৰ আকৌ মই এইটো চিলাইটো আৰম্ভ কৰিছো
চব তিনিটা পাহিয়ে কৰি হৈ গ'ল এতিয়া মই এডাল ঠাৰি নিচিনাকৈ ৰাখিছোঁ আৰু ইয়াত মই চেইন চিলাইটো কৰিম আপোনালোকে যদি বেলেগ কৰিব বিচাৰে কৰিব পাৰে এয়া মই সূতাত ভৰাই লৈছোঁ সেউজীয়া চেইন চিলাইটো চাগে আপোনালোকে জানেই গুৰিতে খুচিব লাগে আৰু খুচি পেলাই সূতাডাল আমি সোঁফালে বা বাওঁফালে যিকোনো এটা সাইডত পাকটা মাৰি দিলে হ'ল আৰু লাহেকৈ টানি দিব লাগে পুনৰ আকৌ সেই ফুটাটোৰ মাজত খুচি পেলাই আমি সূতাডাল আকৌ বেজিটোৰ আগত পাক মাৰি দিব লাগে আৰু এনেদৰে মই এই ফুলৰ ঠাৰিডাল সম্পূৰ্ণ কৰি দিম এতিয়া মই এই ঠাৰিডালত চেইন চিলাই কৰিছোঁ আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে এই ঠাৰিডালত আপোনালোকে বেক ষ্টিচো ব্যৱহাৰ কৰিব পাৰে বেক ষ্টিচো পুৰণ চিলাই বা আন চিলাইৰ দৰে সহজ আপোনালোকক মই পিছৰ এটা যদি ভিডিঅ' বনাওঁ তেতিয়ালৈকে আপোনালোকক মই বেক ষ্টিচটো কেনেদৰে কৰে তাক দেখুৱাম বাৰু মই যিযোৰ কাপোৰ দেখুৱাইছোঁ আপোনালোকক বগা কাপোৰ আৰু সেই কাপোৰযোৰৰ ঠাৰিটোত মই বেক ষ্টিচ কৰিছোঁ এয়া চব মোৰ চেইন চিলাই হৈ গ'ল আৰু এনেদৰে মই ফুলপাহৰ সামৰণি মাৰিছোঁ আপোনালোকে বাৰু মোৰ চিলাইটো কেনেকুৱা দেখিলে যদি ভাল দেখিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ তেনেহ'লে আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আকৌ লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক বাই বাই